নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি 25টা বছৰে কৰি অহা মোৰ ব্যৱসায়টো, যিটো মোৰ ব্যৱসায়, যিটোৰ দ্বাৰা মোৰ ঘৰ চলে বা মোৰ পৰিয়াল চলে, সেই ব্যৱসায়টো হৈ গ'ল পেণ্ডেলৰ ব্যৱসায়। আমাৰ অসমীয়া ল'ৰাবিলাকে কৰিবলৈ টান পোৱা কামৰ ভিতৰত এইটো এটা অন্যতম। এতিয়ালৈ মোটামুটি এখন গাঁও বন্ধু বান্ধৱীসকল, ধেমাজি ছাইডত যিখিনি অসমীয়া ল'ৰা আছে, অসমীয়া ল'ৰাখিনিয়ে মোটামুটি পেণ্ডেলৰ ব্যৱসায়ত মনোনিৱেশ কৰিছে। কিন্তু আমাৰ অসমৰ উজনি অসমত বা নামনি অসমত প্ৰায় অসমীয়া ল'ৰাৰ সংখ্যা মোটামুটি প্ৰায় কমটি। সেয়েহে মই আজি 25টা বছৰে যি মোৰ অভিজ্ঞতা, এই ৰঙীয়া অভিজ্ঞতালৈ মই আপোনালোকক ক'ব পাৰোঁ যে পেণ্ডেল ব্যৱসায়টো ভাল ব্যৱসায়, যি ব্যৱসায় কৰি আমি নিজাকৈ এটা সবল আৰু শক্তিশালী কাম আগবঢ়াই নিব পাৰোঁ। মই মুখা শিল্পৰ লগতে পেণ্ডেলৰ ব্যৱসায়ো মোৰ ব্যৱসায়ে হয়, আৰু লগতে আসন বনোৱা, মূৰ্তি কটা, আসনৰ মূৰ্তি কটা, জয়বিজয় মূৰ্তি কটা, দবা ঢালাই বনোৱা, এইবিলাক কাম মই কৰোঁ। বন্ধুবান্ধৱ আপোনালোক যদি লাগে কেতিয়াবা কিবা কাৰণত, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ ঘৰ চৰাইদেউৰ সাপেখাতিত, আৰু সাপেখাতিৰ তপন গগৈ MP, যি যোৰহাট লোকসভা সমষ্টিৰ MP ভোটৰ, তেওঁৰ ঘৰৰ মোৰ নিচেই কাষতেই, আৰু তেওঁৰ ঘৰৰ বিমলাপুৰৰ তিনিআলিত। আৰু কোনো যদি আহে তেতিয়াহ'লে ইয়াত তেখেতৰ লগত যোগাযোগ কৰিলে, তেখেতক সুধিলেও মোৰ কথা ক'ব, বা ওচৰে পাঁজৰে তেখেতৰ ঘৰৰ ওচৰে পাঁজৰে কোনো ব্যক্তিৰ যদি নাম্বাৰ আছে, ফোন কৰি যোগাযোগ কৰিব পাৰিব। কাৱৈমাৰী সত্ৰ, ভিগু মহন্ত ঘৰ কোনটো বুলি ক'লে সকলোৱে চিনি পায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু লগত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যোগাযোগ যদি ভাবে তেনেহ'লে আপোনালোকে এই ইনবক্সত মেছেজ দিলেও হ'ব, বা আপোনালোকে কমেণ্ট কৰিও মোৰ লগত যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, অনাহকত সময় নষ্ট কৰিতো লাভ নাই। জীৱনত কিবা নহয় কিবা এটা কৰিতো খাবই লাগিব। গতিকে পেণ্ডেল ব্যৱসায়টো এটা সুমধুৰ ব্যৱসায়। যদি আপোনালোকে ইচ্ছা কৰে কৰিব পাৰে, যথেষ্ট উন্নতি হ'ব আপোনালোকৰ, আগবাঢ়ি যাব পাৰিব জীৱনত। চাই কেনে পালে জনাব। ধন্যবাদ।